উনি হবে অকরি আলোচনা আমি সকলোৱে মিলি এই ৰাজ্যৰ মংগলৰ বাবে যোগ্য এখন বড় বুলি অস্বীকাৰ কৰে আৰু যোগ্যৰ সম্ভাৰ যত লাগে ও আনে যতন কৰি পুৰণি কাঠামে ও বিচাৰিবি এ ভাগে ভাগে
রাখিলন্ত এ যজ্ঞর ভার সময়ত এক অঘটে অঘ হরিণে ক হুমাল গই এ যজ্ঞ রাস্ত হেই হরিণে এ হিঙেরে কাঠপুর অলরাই বেলা হরিণর অহিংত লাগি হরিণে আমার নিঘ পাণ্ডব গণ আছে নিশ্চয় ওলোকে দেখিছে হে পাণ্ডৱৰ ওচৰে গৈ বুলি লাভ বান্ধবগণ শুনা হে পাণ্ডবগণ আমার বচন যজ্ঞয়ে কয় আমি করু করে হরি নাহি করে হরব না ও উৰণি কাঠ লৈ সোমাল অৰণ্যৰ মাছ উৰণি কাঠ লৈ সোমাল অৰণ্যৰ মাছ
বলে গুরু অচিন্তা নকৰি হাতখানি দিম আমি ঐ বুলি পঞ্চভাই হাতে ধনু হরিণ বিচাৰি বিচাৰিয়া যায় অদাত হাবিৰ মাজে মাজে অবিচাৰিয়া যায় পাণ্ডৱে হৰিণা যদি কহাৰ হৰ পাণ্ডৱ বনে বনে ঘুরিও রাজার অপানের বিয়া ভাতৃক সাজুদিস রে ভাই হন ও ভাই হন ভাই হত চলি বন আরো জানা পানির বিচার চলিব নোৱাৰো জানা তেতিয়া লোকে ভাবিছিল ইমান হাবিৰ মাজত মই কেনেকৈ পানী পাম নাই গছত উঠি চালে মই সকলো দেখা ঐ বুলি নকলে গছত পটাছে পানী বলে
বহুদূৰত ৰাজা মোৰ বোধ হয় দাদা খাল বিল নিশ্চয় তাত খাল বিল নিশ্চয় তাত তেতিয়া যুধিষ্ঠিৰে সেই নকুলক চাই কৈছিল হেৰৈ বোপা নকুল নামি আহ আই যুধিষ্ঠিৰে বোলে বোপা শীঘ্ৰ কিবা কৰি সেই পুখুৰী পাই তুমি অলপ পানী লৈ আহা নহলে মই আৰু নাথাকো ঐ সি বুলি নকুলে বিদায় মাই বৰপুখুৰীৰ পাৰত গৈ কি চকচকীয়া পানী আগতে কিছু পানী খাই লওঁ মই তাৰ পিছত দাদাৰ বাবে কিছু লৈ তেতিয়া সিপাৰৰ বগলীয়ে কৈছিল হেৰৈ ৰবা পানী নাখাবা এইটো মোৰ পুখুৰী এই পুখুৰীত বাপু তুমি পানী নাখাবা না কাৰণ কিয় কৈছো জানা বাপু এই পানী খালে বাপু আগতে বাপু তুমি এই প্ৰশ্নৰ উত্তৰ তাৰ পিছত তেতিয়া নকুলে ভাবিছিল মোক কোনে পানী খাব মানা কৰে হে সমুদ্ৰ বগলীটোৱে নাই হাতৰ চুলেৰে পানী মুখত ঢালি তাৰ পিছত সহদেৱ আৰু অৰ্জুন পানী বিচাৰি গল কিন্তু চাওক ৰাইজ সিহঁত দুইজনৰ দশা সেই নকুলৰ তেতিয়া যুধিষ্ঠিৰে ভীমক চাই কৈছিল দাদা অপিয়াহত প্ৰাণ যায় তুমি আগবাঢ়ি পানী আৰু হাতৰে গণা প্ৰণাম দাদা সেই বুলি ভীমেন ৰহি নাথাক বৰপুখুৰীৰ পাৰত গৈ কি চকচকীয়া পানী আগতে কিছু পানী খাই লওঁ মই তাৰ পিছত দাদাৰ বাবে কিছু লৈ যাওঁ তেতিয়া সিপাৰৰ বগলীয়ে কৈছিল হেৰৈ ৰবা পানী নাখাবা এইটো মোৰ
অহুনা শুনহুনা বহুনা মোর পানি আগত মোর কষ্ট করিয়া তুমি তার পিছত দিন লাগে তুমি পানি ঘুমাও ভীমে ভাবিছিল মোক মোক কোনে পানী খাব মানা কৰে হাও হাও হে সামন্য বগলীটোৱে ভীমে বোলা বগলী তই মনে মনে থাক বগলী ভীম বাপেৰক চিনি পোৱা নাই ন ভীমে বোলা বগলী তই মনে মনে থাক বগলী আগতে খাই লও পিছত প্ৰশ্ন কৰ ভীম বাপেৰক চিনি পোৱা নাই ন ডিঙি চাপি ধৰি মই প্ৰথম জমৰ ঘৰ প্ৰশ্ন পহাতৰ চুলেৰে পানী মুখত ঢালি দিলা পরম পূজনীয়
ঢলিয়া পড়ল আটায় অনন্তরে আছে o barraco vocês três ouvindo ave mole ave mole o borruda hai hon hir nikara ave নিশ্চয় ভাতৃগণ এই দিনেই আনন্দ মিলিল ভাতৃক সাজু উপহিম অর্জুন আৰু আৰু নকুল সহদেৱ ইমান দূৰ খোজকাঢ়ি তহঁতৰ ভাগৰ লাগিছে তহঁতৰ ইয়াতে পানী খাই দিবি তহঁতৰ টোপনি উঠ উঠ নুঠা কিয় উঠ মাতপুল কারুনাই আচরিত
প্ৰতিজ্ঞা কৰিছিলি হাই হৰি পানীত বিগ ডিমৰ ভাতৃ চাৰিজনক মাৰি পেলালি দুৰ্যোধন তই তই বিগ দিয়া পানী খাই আছে মই তই বিগ দিয়া পানী খাই আছে মই হয় আহি বুলি যুধিষ্ঠিৰ জলতনা মিলা